কবিতা বিচাৰি অলপ সময় কেইটা পাঠ কৰি দিছোঁ। বৰষুণত তছলিমা নাছৰিনৰ ভিছা বঢ়ালে ভাৰত চৰকাৰে। তছলিমা নাছৰিনৰ ভিছা বঢ়ালে ভাৰত চৰকাৰে। ক'ব নোৱাৰো ভাল হ'ল নে বেয়া হ'ল। এইবোৰ আন্তৰ্জাতিক কথা, মোৰ ভমাই ভাল নাপাওঁ। চিন্তা ৰাতিটোক লৈ উৰুষা চালেৰে বৰষুণ সোমাই বিচনাত পৰি গছকখন তিতিলে কিদৰে পাব। দেশৰ খবৰ ইমান নাৰাখো। পিতাই দিনৰ ৰেডিঅ' এটা আছে, পুৱা গধূলি বাতৰি। পিতায়ে আজিকালি ৰেডিঅ' নুশুনে, জ্ঞাতিৰ ঘৰত টিভি চাবলৈ যায়। ৮ বজাৰ অভিমত কিংবা প্ৰেক্ষাপট পচন্দৰ প্ৰক্ৰিয়া। কোৱা শুনিছো নেতা বুদ্ধিজীৱীয়ে বাঘৰ দৰে গৰজে, ইজনৰ কথা ইজনে নুশুনে, চাই হেনো বৰ ভাল লাগে। বাতৰিবোৰক লৈ মই সিমান উৎসাহী নহয়। এটাই চিন্তা, ৰাতিটো কিদৰে কটাও। গছকখন তিতি এটা অদ্ভুত গোন্ধ ওলাইছে। মজিয়াত পাৰি থৈছো, দুটামান ভেকুলীয়ে আৰামত বহিছে। পাকঘৰত মাই ভোৰ ভৰাই আছে। সকলোৱে কৈছিল দিন ভাল হ'ব, চাল্লা আলুৰ ৪০ টকা বছৰ থাকিব লাগিব। হাঁহি উঠিব, হয়তো আলু পিটিকা খাইছিল কোনে, এতিয়া আলু কিনি মহাজন। বিছনাখনলৈ চাই হাঁহিটো ধৰি গ'ল। গছকখন নোহোৱাকৈ কিদৰে। ৰেডিঅ'টো অন কৰিলো। This is all India Radio, the news read by. সঁচাকৈ চব খালো ভাৰতবৰ্ষত এখন স্মাৰ্ট চিটি হ'ব। তবক মাৰি ভাবিলো ভাৰতবৰ্ষ স্মাৰ্ট চিটি, স্মাৰ্ট টাউন, স্মাৰ্ট ভিলেজ, সকলো স্মাৰ্ট হ'ব, সকলো স্মাৰ্ট হ'ব। বোকা পানী নাথাকিব, বোকা পানী নাথাকিলে সেউজীয়া ক'ত থাকিব। যি হয় তাকে হ'ব। মইতো নেতাও নহয় যে মাউচটো ভৰাই পৃথিৱীখন সলনি কৰিম। এখন মানধাতা যুগত গছত খাবলৈ থকা নগণ্য মানুহ মই। বৰষুণ যাতে ভালেই কৰিব, অন্ততঃ আজিৰ পৰা গছখনত থ'ব নালাগে। মইতো নকৈ চিন্তা কৰিব পাৰোঁ। জলপ্ৰপাতৰ দৰে নামি অহাতকৈ পাহাৰীয়া গছৰ দৰে ওখ হ'ব পাৰোঁ। তল ভৰা শেৱালি হোৱাত